এণ্টাৰ্কটিকাৰ শীতল পানীত চেলেঞ্জ ল'বলৈ সাজু ভাৰতৰ গৌৰৱ এলভিছ আলী হাজৰিকা। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমৰ গৌৰৱ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ আৰু অসম চৰকাৰৰ অসম সৌৰভ বঁটা বিজয়ী এলভিছ আলী হাজৰিকা এতিয়া এটা অতিকৈ বিপদজনক আৰু সাহসিকতাৰ পৰীক্ষা ল'বলৈ সাজু হৈছে। তেওঁ চেষ্টা কৰিব 2026 বা 27 চনত এণ্টাৰ্কটিকাৰ আইচ মাইল ছুইম, যি হৈছে বিশ্বৰ আটাইতকৈ কঠিন সাঁতোৰ চেলেঞ্জসমূহৰ ভিতৰত এটা। এই সাঁতোৰত 1.6 কিলোমিটাৰ দীঘল আৰু পানীৰ তাপমাত্ৰা 5 ডিগ্ৰী চেলছিয়াছৰ তলত থাকে। কোনো ৱেট শ্বুটৰ অনুমতি নাই, মাথো সাধাৰণ আঙুঠি, টুপি আৰু গগলছ পিন্ধি সাঁতুৰিব লাগিব। এতিয়ালৈকে কেৱল 54 গৰাকী সাঁতোৰে এই চেলেঞ্জ পাৰ কৰিছে, যাৰ ভিতৰত কেৱল 36 গৰাকী পুৰুষ। যদি এলভিছ হাজৰিকাই সফল হয়, তেওঁ হ'ব এণ্টাৰ্কটিকাত এই সাঁতোৰ সম্পূৰ্ণ কৰা এছিয়াৰ প্ৰথমগৰাকী পুৰুষ। তেওঁ কৈছে, এইটো মোৰ জীৱনৰ আটাইতকৈ কঠিন চেলেঞ্জ। এইটো কেৱল শক্তিৰ পৰীক্ষা নহয়, এইটো জীৱন মৃত্যুৰ প্ৰশ্ন। হাজৰিকাই এই সাঁতোৰটো ভাৰত ৰত্ন শচীন তেণ্ডুলকাৰক উৎসৰ্গা কৰিব বুলি কৈছে। এই চেষ্টাই সকলো ভাৰতীয়ক অনুপ্ৰাণিত কৰিছে। তেওঁ কৈছে, এইটো সকলো ভাৰতীয়ৰ বাবে যি নিজৰ সীমাৰ বাহিৰত স্বপ্ন দেখা সাহস কৰে। আপোনালোকৰ সমৰ্থনৰ প্ৰয়োজন। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।